গুড মৰ্ণিং এভৰিৱান। এতিয়া সময় বাজিছে 5টা আৰু এতিয়া আমি আৰম্ভ কৰিম আমাৰ যাত্ৰা। তেনেহ'লে ব'লকচোন আমি ক'ত যাওঁ, কেনেকৈ কি কৰোঁ চাব আমাৰ লগতে। ৰেডি মানুহক জল্দি ৰেডি কৰি লৈছোঁ, কাৰণ তাইক ৰেডি কৰা মানে আমি ৰেডি হোৱা। এয়া আমাৰ যাত্ৰা আৰম্ভ হৈ গৈছে। ওলাই আহি ফ্ৰণ্টতে আমাৰ খুব ধুনীয়া এখন ফিল্ড আছে। এই ফিল্ডখনত ড্ৰাইভিং শিকিবলৈ কিন্তু বহুত ভাল দেই। আমি গৈ আছোঁ খুব ধুনীয়াকৈ। ৰাতিপুৱা দেৰগাঁৱৰ পৰিৱেশ। এয়া মানুহ খুব কম হয় ৰাতিপুৱাৰ সময়খিনিত, কিয়নো খোজকাঢ়িবলৈ অহা মানুহখিনিকহে আমি লগ পাইছোঁ। আৰু এটা কথা কি জানেনে, এই ৰাতিপুৱা সময়কণত ড্ৰাইভ কৰিবলৈ বেছি সুবিধাজনক হয়। সঁচাকৈ ন, বিয়া দিয়া ছোৱালীবিলাকেহে জানে মা ঘৰলৈ যোৱাৰ আনন্দ কেনেকুৱা। এইবোৰ সুকীয়া আনন্দ। মোৰ ফেচটোত চাগে আপোনালোকে ধৰিবই পাৰিছে কিমান যে হেপী হৈ আছোঁ। ঘৰত যাম, মাহঁতক লগ পাম। ইফালেদি আমাৰ ৰিধি মানুহকনেও অকণো আমনি নকৰাকৈ ইমান ধুনীয়াকৈ জাৰ্ণিটো উপভোগ কৰিছে। তাইও গম পায় ককা আইতাকক লগ পাব, আৰু তাইৰো খুব আনন্দ। ইমান ধুনীয়াকৈ তাই আনন্দ কৰিছে, ময়ো কেমেৰাত বন্দী কৰি ৰাখিছোঁ। গানৰ তালে তালে যি মূৰ ঘূৰাইছে। দেউতাক আৰু জীয়েকৰ এই আনন্দখিনি, এই সময়খিনি মই ভাবিলোঁ কেমেৰাত বন্দী কৰি ৰাখোঁ। সঁচাকৈ শিশু বৰ কোমল ইহঁতি, একোৱেই নাজানে সিহঁতৰ কি আছে। না কিবা টেনশ্যন আছে, না দুখ আছে, না সুখ আছে, কেৱল সুখ আছে সিহঁতৰ। ইমান ধুনীয়াকৈ সিহঁতে সময়বোৰ উপভোগ কৰে, ইমান ধুনীয়াকৈ আনন্দ কৰে। সিহঁতৰ এই সময়ছোৱা তাইৰ লগত থাকি থাকি মোৰো শৈশৱলৈ, মোৰো সেই সময়খিনিলৈ পুনৰ উভতি যাবলৈ মন যায়। হয়তো আপোনালোকৰো যাব। কিয় জানেনে, এই সময়ছোৱা সঁচাকৈ কোনো টেনশ্যন নাথাকে, কোনো জীৱনটোক লৈ পেলাই একোৱেই নাথাকে, কেৱল আনন্দ। আলফুলীয়া হাতখন ৰাখি থ'লোঁ কেমেৰাত বন্দী কৰি। সৰু মানুহ আমি, সৰু সৰু সপোন দেখোঁ, সৰু সৰু সুখতে আমি সুখী হওঁ, আৰু সৰু সৰু সুখবোৰ এনেদৰে আমি ৰাখি যাওঁ। ভালে থাকক আপোনালোক, ভাল পাওঁ সকলোকে। আকৌ লগ পাম দেই।